চাওক আমি নয়নপুৰৰ ৰাস চোৱাৰ কাৰণে আহি আছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। এখন প্ৰথম গেট ৰাসৰ কিমান ধুনীয়া কৰি এখেতসকলে বনাইছে আৰু আমি যিমান দূৰ পাৰোঁ আজি ৰাসখন দেখুৱাৰ কাৰণে চেষ্টা কৰিম। এয়া আপোনাৰ গণেশ বাবা, চাওক কিমান ধুনীয়া কৰি এখেতসকলে প্ৰতিস্থাপন কৰিছে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, মানে ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে নয়নপুৰৰ ৰাসখন গোটাই মানে মই দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ যিমানটো সম্ভৱ হয়। দেখিছেনে কিমান ধুনীয়া কৰি প্ৰতিমূৰ্তিবিলাক এখেতসকলে প্ৰতিস্থাপন কৰিছে। তেতিয়াহ'লে আহক আমি একদম ৰাসৰ ভিতৰত গোটাই আপোনাৰ মীনা বজাৰৰ পৰা আৰু আপোনাৰ গোটাই ৰাসখনৰ ভিতৰত কি কি আছে গোটাই দেখুৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আহক। আমি ঘুগুনি আৰু পকৰা আৰু কিবা কাৰণে খালোঁ। গোটেইখিনিতে খাই পেলাই আমি ভিডিঅ'টো আজি ইমানতে চেছ কৰিলোঁ আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।